মোৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া ৰাতিপুৱা 7টাই বজা নাই আৰু মই ওলাই মেলি ৰেডি মানে মই যাম কাৰ্বি আংলং। বহুত দিন হ'ল ক'তো ফুৰিবও যোৱা নাই আৰু ইমান দিন লকডাউন ঘৰতে সোমাই আছোঁ। সেইকাৰণে ভাবিছোঁ মামাৰ ঘৰৰ পৰাই ফুৰি আহোঁগৈ। কাকজানৰ পৰা এজন মামা আহি আছে, ব'লক তেন্তে কাৰ্বি আংলঙৰ পৰা ফুৰি আহোঁগৈ। ওলাই মেলি ৰেডি আৰু মামা আহি আছে, ৰখি আছোঁ। 7:30ত মামা পাই গ'লহি আৰু আমি এতিয়া গৈ আছোঁ। Open eye, feel the waves cut through me, hypnotized by the sounds I'm breathing in. Hold tight, chemicals collide. Hold tight, hold tight. Dripping lights paint the all because of you. Dripping lights paint the skies. Only you. So make it last forever. Stop in time. Yeah, I'm surrendering. Hold tight. Chemicals collide. Hold tight, hold tight. Dripping lights paint the skies. All because of you. Dripping lights paint the skies. Only you. আমি 8:30ত গোলাঘাট পাই গ'লোহি আৰু এইখন ধনশিৰি নৈ। ৰাতিপুৱা যিহেতু সোনকালে আহিছোঁ আৰু আমি ক'তো ৰোৱাও নাই, সেইকাৰণে আৰু সোনকালে পালোহি, যিহেতু ঘূৰি আহিমগৈ। ৰঙাজানো পাৰ হৈ আহিলোঁ আৰু এয়া নামবৰ হাবি সোমাইছোঁ। So alive, make it last forever. Stop in time. Yeah, I'm surrendering. Hold tight. Chemicals collide. Hold tight. Dripping lights paint the skies. All because of you. Dripping lights paint the sky. চিলনীজান পালোহি আৰু চিলনীজানত এখন বজাৰ বহে। আজি বেলেগ এটা ৰাস্তাইদি আহিছে, মানে মই আগতে এইটো ৰাস্তাইদি অহা নাই। আৰু এই যে ৰাস্তাটো দেখিছে, আমি বাছেৰে আহিলে এইফালে দিয়ে আহোঁ। মানে কি হৈছে, চিলনীজানৰ পৰা এইফালে অহা ৰাস্তাটো অলপ বেয়া, সেইকাৰণে বেলেগ এটা ৰাস্তাইদি আহিছে। আমি 10টাত পাই গ'লোহি। চাহো খালোঁ। এয়া ভণ্টি, ক'ত গ'ল এয়া ভণ্টি? এজনী বহুত দিনৰ মূৰত, এজনী বহুত দেৰি মূৰত। কলিং বেল কিয় বজাইছে? গৈছো। দুটা যে আছে নথকা সেইকেইটা
এটা দিব এতিয়া নালাগে, এতিয়া নিনো। মোৰ নিবলৈ মন আছে। পোৱালি 5টা আছে, ইমানেই মৰম লগা, আৰু তাইক মানে ঘৰলৈ আনিব লাগে। দেখাম কুকুৰ পোৱালিকেইটা। মই এটা লৈ যাবলৈহে মন গৈছে। আৰু এয়া আমাৰ লুচি। ভালেই হ'ল। ইঘৰৰ পৰা সিঘৰলৈ ঘূৰি ফুৰোঁতে এনেকেই টাইমটো পাৰ হ'ল। আৰু যিহেতু গোটেইখিনি দেখুৱাটো সম্ভৱো নহয়, ভাত পানী খাই আমাৰো যাবৰ হ'ল। থকাকৈ অহা নাছিলোঁ, ঘূৰি যাম বুলি আহিছিলোঁ। পাৰ হৈ আহি এখন বাগানত 6-7টামান হাতী ওলাইছে। মই নামি যোৱা নাই, সেইকাৰণে ভালকৈ দেখাব পৰা নাই, হ'লেও জুম কৰি দেখাই দিছোঁ। 3টালৈ 15 মিনিট থকাত তাৰ পৰা আহিছিলোঁ, আৰু 5টা বজাত পাই গ'লোহি যোৰহাট। আৰু ঘৰ পাওঁতে 5:30মান বাজিব চাগে। আমি ঘৰ আহি পাওঁতে 5:30টাই বাজি গ'ল। আহি আৰু ভিডিঅ' কৰা নহ'লে, কাৰণ ভাগৰ লাগিও আহিছিলে। আৰু আজিৰ ভিডিঅ'টো ইমানেই। যদি চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু অনন্যা চৌধুৰী চেনেলটোত ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব নাপাহৰিব।